নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম আমাৰ ঘৰত কি কি ফল আৰু শাক-পাচলি আছে। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই আহিছোঁ, এতিয়া আমাৰ ঘৰৰ মাটিকঁঠাল ধুনীয়াকৈ পকি আছে। দেখিছে নহয় কিমান সুন্দৰকৈ পকি আছে। এয়া মাটিকঁঠালটো কাটিছোঁ মই এতিয়া। বতৰৰ ফল বতৰত নাখালে কেনেকুৱা হ'ব। বৰ্তমান সময়ত বজাৰত যিহেতু কোনো বস্তুৱেই দৰৱ নিদিয়াকৈ উৎপাদন নকৰে, বিশেষকৈ ঘৰৰ বস্তু সমান কেতিয়াও হ'বই নোৱাৰে। এতিয়া আমাৰ ঘৰত কি কি ফল আছে আৰু কি কি আমাৰ বাৰীত শাক-পাচলি আছে আপোনালোকক দেখুৱাম। ইয়াৰ প্ৰথমতে মই গ'লোঁ ইয়াৰ শাক-পাচলি ছিঙিবৰ কাৰণে। ইয়াতে আমাৰ ঘৰত আছে বিশেষকৈ দাংবডি বা লেচাৰী মাহ বুলি কয় বিশেষকৈ, আৰু ভোট জলকীয়া আছে, আমি ঘৰতে এয়া খেতি কৰা আছে। এয়া মই এতিয়া বাৰীত গৈ আছোঁ, এতিয়া মই ভোট জলকীয়া ছিঙিম। দেখিছে নহয়, এতিয়া মই ভোট জলকীয়া ছিঙিলোঁ, পকি আছে পূৰা। তলতো বহুত বেছি ভোট জলকীয়া লাগি আছে। ভোট জলকীয়া কেঁচাকৈ খায়ো ভাল লাগে, পিটিকাত দি পিনি, লগতে আৰু ভোট জলকীয়া আচাৰ হ'লেও ভাল লাগে খাই। এয়া মই লেচাৰী মাহ ছিঙি আছোঁ। আজি ৰাতিপুৱা সাজৰ কাৰণে এয়া শাক বিচাৰি আছোঁ। আজি এয়া ভাজি বনাব। দেখিছেনে ভোট জলকীয়া ছিঙিছোঁ মই এতিয়া। দেখিছেনে দাংবডি ছিঙিছোঁ, আৰু ঘৰতে আছে, ঘৰ বাৰী হয়। এতিয়া আহিলোঁ বাৰীৰ পাছফালে ভাত কেৰেলা ছিঙিবলৈ। ভাত কেৰেলা খাই কোনে কোনে ভাল পায় ক'ব দেই। ভাত কেৰেলা খাই মোৰ ভালেই লাগে, পিটিকা কৰিলেও ভাল লাগে, ভাজিলেও ভাল লাগে, আৰু লগতে দালিত দিলেও ভাল লাগে। দেখিছে নহয় কিমান সুন্দৰকৈ লাগি আছে ভাতকেৰেলা। শেষেই হ'ব হ'ল আৰু, লাগি শেষেই হ'ল আৰু, ইয়াৰ লাষ্ট ষ্টেজ হয় এইটো। ইয়াত আৰু বেছি নাই আৰু কেইটামান ওলাব। যিহেতু বহাগৰ পৰা লাগি আছে, বহাগ মাহৰ পৰা এতিয়া জেঠ পালেহি। আৰু পাওঁ নেকি মই বিচাৰি ফুৰিছোঁ, আৰু এটা পালোঁ ফাইনেলি। ওপৰত কেইটামান আছে, মই ঢুকি নাপাওঁ। ইয়াত বিশেষকৈ ডাং লগাই পিনি, কাঁচি লগাই বা ডাং লগাই পিনি পাৰিব লাগিব, তেতিয়াহে ঢুকি পাওঁ। এয়া চাপতে থকাকেইটা মই কাটি লৈছোঁ, চালনীখন থৈ লৈছোঁ। ইয়াত দেখিছে নহয় কিমান সুন্দৰ। এয়া মাত্ৰ 4টাহে পালোঁ, আৰু এয়া জলকীয়া ছিঙিলোঁ, লগতে ডাং লেচেৰী মাহখিনি। এয়া কাজি নেমু, ঘৰৰে কাজি নেমু হয়। পকিলেহে ৰস ওলায় বিশেষকৈ, এতিয়া বৰ ভালকৈ এতিয়া বুঢ়া হোৱা নাই। চাইজটো বহুত ডাঙৰ হ'ব ইয়াৰ। এতিয়া এটা লৈ লওঁ দাইলৰ লগত চেপি খাবৰ কাৰণে। আৰু আমাৰ ঘৰত দেখিছে নহয় নাৰিকলো লাগি আছে। নাৰিকল আগতকৈ কমকৈ লাগিছে, আগতে বহুত বেছি লাগিছিলে, এবাৰ বৰ বিশেষ নালাগিলে। তথাপিও মই জুম কৰি দেখাইছোঁ, বহুত ওপৰত আছে, লাগি আছে। এয়া প্ৰথমবাৰ আম লাগিছে আমাৰ ঘৰত। বেছিকৈ লগা নাই, কমকৈ লাগিছে। খাই চাম কেনেকুৱা লাগে এবাৰ। দেখিছেনে কঁঠাল লাগি আছে, কঁঠাল বহুত ওপৰত হয়, ওপৰত লাগি আছে। আপোনাক মই জুম কৰি দেখাইছোঁ, খাবলৈ খুব ভালেই হয় কঁঠালকেইটা। এতিয়া মই মাটিকঁঠাল কাটিবৰ কাৰণে, এতিয়া খাবৰ কাৰণে মই কলপাত আনিবলৈ গৈছোঁ। ধুনীয়াকৈ কলপাত এখন কাটি পিনি মাটিকঁঠাল ইয়াতে খাম, কলপাতখনতে। যিহেতু পাতত খালে ভালেই লাগে, যিকোনো বস্তু পাতত খাই ভাল লাগে। মাটিকঁঠাল খাবলৈহে ভাল লাগে, কিন্তু কাটিবলৈ এটা বৰ ভাল নালাগে। সেইটো কাৰণে কটাৰ কামটোৱে বৰ বেয়া। খাই কিন্তু ভালেই লাগে, টেষ্টি লাগে, কিন্তু কটা কামটোহে বৰ বেয়া। আমাৰ ঘৰত কেইবাটাও প্ৰজাতিও মাটিকঁঠাল আছে। এইটো বিলাতী মাটিকঁঠাল হয়, কেইবাটাও কালাৰ আছে। কিছুমানটো ৰং ধৰিলেও পকিলেও গম পোৱা নাযায়, এইটো ৰং ধৰিছে বাৰু। কিছুমান কেঁচা পতীয়া হৈ থাকে, কিন্তু পকিছে গমেই নাপায়। বিভিন্ন প্ৰজাতি আছে।
মাটি কঁঠাল ইয়াতে মই ধুনীয়াকৈ সুন্দৰকৈ কাটি লৈছোঁ মাটি কঁঠালটো। তাৰপৰা খাম আৰু ভালকৈ। ফাইনেলি মোৰ কাটি হৈ গ'ল। এতিয়া সুন্দৰকৈ কাটি ল'লোঁ মই মাটি কঁঠাল কেইপিচ। ইয়াত দেখিছোঁ নহয়, আপোনালোকৰ খাওঁ খাওঁ লাগিছে নাই বাৰু? এতিয়া মই মাটি কঁঠাল খাবলৈ লৈছোঁ। মই খাওঁ দেই, আপোনালোকে চাই থাকক মাটি কঁঠাল। ৱাহ, খাবলৈ খুবেই টেষ্টি হৈছিলে। বহুত মিঠা, একদম ৰস পৰি গৈছে কামোতে। এইটো মোৰ প্ৰথম ব্লগ, আপোনালোকে সঁহাৰি জনাব। যদিহে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।